নমস্কাৰ, আকৌ এটা আপোনালোকলৈ ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'টো চাব। এই আমৰ আচাৰৰ ভিডিঅ' লৈ আহিছোঁ। এই আমখিনি কাটি পেলাই নিমখ দি পেলাই ৰাতিৰ কাৰণে থৈ দিলোঁ মই। ঢাকন দি পেলাই ৰাতিৰ কাৰণে থৈ দিলোঁ, তেতিয়াহে নিমখটো আমৰ মাজত সোমাই যাব। ঢাকন লগাই থৈ দিলোঁ। তো মই এনেকৈ আমৰ আচাৰ বনাওঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন। পিছদিনা আমখিনি ওলাই অকণমান ৰ'দত দি দিলোঁ। পানীটো যোৱালৈকে এখন কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ দিলোঁ এচামুচ। তাৰপিছত এটা শুকান পাত্ৰত মই আমখিনি লৈ ল'লোঁ। লৈ পেলাই তাত মছলাখিনি এড কৰিলোঁ। জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি, জিৰা জালুক, নিমখ, ৰেড চিলি এনেকৈ দি দিলোঁ। দি পেলাই তাত আৰু এটা বস্তু এড কৰিছোঁ, সেইটো হৈছে সৰিয়হ পিচি লৈছোঁ, সেইটো দিছোঁ। সেইটো দিলে অকণমান খাবলৈ টেষ্টি হয়। এইখিনি গোটেইখিনি মই মিহলি কৰি ল'লোঁ। লৈ পেলাই তাত গৰম তেলখিনি দি দিলোঁ। গৰম তেলখিনি দিয়াৰ পিছত ভালদৰে লৰাই আছোঁ। লৰাই কেৰাহীতে অকণমান ভাজি লৈছোঁ। আমটো অকণমান ডাঠ হৈ আছে সেইকাৰণে মই হ'লে এনেকৈ আমৰ আচাৰ বনাম। আপোনালোকে কেনেকৈ বনাই জনাবচোন। তাৰ লাষ্টত এচামুচ ভিনেগাৰো এড কৰিলোঁ। দেখিবলৈতো ধুনীয়া হৈছে, টেষ্টি, খাবলৈও টেষ্টি হৈছে। বাই বাই, আজিলৈ আহিছোঁ। আকৌ এটা নেক্সট ভিডিঅ'ত